1400-1500 ৰাইজ আজি মই আপোনালোকক এটা ভিডিঅ' দেখাব ওলাইছোঁ। এইটো প্ৰথমতে চাই লওক। এইটো ৰাজখোৱা সাগৰ হয়। মই নাম দিছোঁ এইটো ৰাজখোৱা সাগৰ, মানে মোৰ জন্ম ঘৰত হয়। এইটো চাই লওক। আজি মই দেখুৱাবলৈ লৈছোঁ ঘৰত মৌ মাখিয়ে কেনেকৈ বাঁহ লৈছে। আজিৰ পৰা 25-26 বছৰ আগতে এই মৌজাক আছে। মৌজাক ঘৰচীয়া মোৰ ককাৰ দিনৰে। মোৰ যেতিয়া ককা আছিলে তেতিয়া সিহঁতক মানে মৌজাকক ধুনীয়াকৈ পিঞ্জৰা বান্ধি দিছিল। তাতে দুটা মাইকী এটা মতা আহিছিলে। বহুত দূৰ ঘূৰি ঘূৰি আহে আৰু আমাৰ তাত থাকে। আৰু আমাৰ ককাই তাত পিঞ্জৰা বনাই দিছে মানে কাঠেৰে 6 খলপীয়াকৈ তাত বাঁহ লৈছিল। তাৰপিছত মানে কি হ'ল, এদিন মৌজাক উৰাই গুচি গ'ল। উৰাই গুচি যোৱাৰ পিছত ক'ত গ'ল মানে ক'ব পৰা নাই। তাৰপিছত আকৌ আহিলে য'ত মানে আমাৰ ককা আহিছিলে, এখন দোকান আছিল, গেলামাল দোকান হয়। গেলামাল দোকানৰ এটা আমাৰ শালৰ খুঁটা এটা আছে, আগৰ দিনৰ শালৰ খুঁটাটোত মানে ফাকেৰে এতিয়া সিহঁতে বাঁহ লৈছে। আৰু আমাৰ ঘৰৰ মানুহ কোনো অনিষ্ট নকৰে। কোনোবা যদি এনেকৈ বাহিৰা মানুহ আহে তেতিয়া হয়তো অকণমান মানে চাই আৰু, কিন্তু আজিকালি কাকো কামোৰা নাই। মই দেখুৱাবলৈ লৈছোঁ সেই বস্তুখিনি। যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। লগতে পুখুৰীটো বহুত ডাঙৰ হয়, মাছ আছে। গতিকে ৰাইজৰ হাঁহবিলাক ইয়াত আহে, পানী কাউৰী আহে, ইয়াত পৰে। এইটো আবেলিৰ মানে ভিডিঅ' হয়। ধুনীয়াকৈ পানীত পৰিলে সূৰ্যটো বিৰাট ভাল লাগে আৰু। জুম কৰি দেখুৱাইছোঁ। ইয়াত টাৱাৰ এটা আছে, এইটো কিহৰ বা টাৱাৰ গম নাপাওঁ। এইটো আমাৰ পোহনীয়া মহ হয়। আজিৰ পৰা কমেও 20-22 বছৰ আগৰে হয়। আমাৰ ককা থাকোঁতে মানে এনেকৈ মৌজাকত এটা বাঁহ বনাই দিছিল। কিন্তু বাঁহটো এতিয়া ককাও নাই, বাঁহটো নাই। কিন্তু মৌজাক মাজতে নোহোৱা হৈছিল। এতিয়া এখিনি ঠাইতে মৌজাকে মানে বাঁহ লৈছে। কিন্তু কোনো মানুহক অনিষ্ট নকৰে। আমাৰ ঘৰুৱা মানুহক সকলোকে চিনি পায়। এনেকৈ আমি হাত লগাই দিব পাৰোঁ, নাই একো নকৰে, কামুৰি নিদিয়ে, কোনো ধৰণৰ হেৰি নকৰে। কিন্তু ইয়াতে বাঁহ লৈছে, ক'তো বাঁহ এটা মানে দিব পৰা নাই। সেইটোৰ কাৰণে বহুত মহ আছে এই ভিতৰত। আমি এনেকৈ সোমাই যাব পাৰোঁ, একো নাই, একো নাকামাৰে, কামুৰি নিদিয়ে, ধুনীয়া পোহনীয়া মহ হয়। নহ'লে কিছুমান মহটো আপোনাক কামুৰি দিলে হয়। কিন্তু যদি ৰাতি কোনোবা মানুহ আহে, অচিনাকি মানুহ আহে, তেতিয়া কিন্তু তাক হয়তো হামলা কৰিব পাৰে। কিন্তু ঘৰুৱা মানুহক একো নকৰে আৰু। বহুত মহ আছে, হাজাৰ মৌ মাখি আছে। এইটো ঘৰুৱা মাখি হয়।